হেল্ল' বন্ধুসকল, মোৰ এই দেশী আইডিয়া ইউটিউব চেনেলটো প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰক আৰু ছাইডত থকা বেল আইকনটো ক্লিক কৰি দিয়ক যাতে সৰ্বপ্ৰথমে আপুনি মোৰ নতুন নতুন ভিডিঅ'বিলাক পায়। হেল্ল' বন্ধুসকল, চাওঁ আজি আমি ঘৰতে কেনেদৰে চেৱৈ নিজে হাতেৰে তৈয়াৰ কৰিব পাৰোঁ। আপুনি প্ৰথমতে আটা লৈ এনেদৰে সানিব। সনাৰ পিছত তাৰপিছত আপুনি এনেদৰে আটাৰ বল বনাই যি চেৱৈ পেৰা মেচিন, সেই মেচিনৰ ভিতৰত আপুনি প্ৰেছ কৰিব লাগিব। যি আটাৰ বল প্ৰেছ কৰি থাকিব আপুনি। তাৰপিছত তলেদি দেখিব আপুনি চেৱৈ ওলাই গৈ আছে। এনেদৰে চেৱৈ ওলাই থাকিব। তাৰপিছত আপুনি এই আটাৰ বলবিলাক এনেদৰে প্ৰেছ কৰিব। এইটো চাওক, এনেদৰে কৰিব লাগিব। তাৰপিছত আপুনি এনেদৰে চেৱৈটো কাটিব লাগিব আঙুলিৰে। কাটি পেলাই তাৰপিছত ৰ'দত এনেকুৱা তাঁৰ বা কিবা ৰছীৰ সহায়ত আপুনি মেলি দিব। মেলি দিয়াৰ প্ৰায় আধা ঘণ্টা 20 মিনিটৰ ভিতৰত আপোনাৰ চেৱৈবিলাক চব শুকাই যাব। সেয়া আপুনি দেখিবলৈ পাইছে কেনেধৰণে আমি মেলি থৈছোঁ। আৰু এই চাওক, আপোনাৰ চেৱৈ খাবৰ বাবে সম্পূৰ্ণ সাজু হৈ গ'ল। এনেধৰণে আপুনি ঘৰতে নিজে হাতেৰে চেৱৈ তৈয়াৰ কৰিব।